হঠাৎ কিয় জানো পেটৰ বিষে ধৰিলে একদম থাকিব পৰা নাই আহি মই বহি আছোঁ ইয়াতে নমস্কাৰ কি খবৰ সকলোৰে আজি বহুত দিনৰ পিছত অকনমান ওলাই যাবলৈ লৈছোঁ অকনমান সময় নিজৰ বাবে আসলতে নিজৰ বাবে বুলি ক'লে ভুল হ'ব লৰাৰ বাবে হেদি গৰমৰ বন্ধ আৰম্ভ হ'ল কিন্তু আমি কতো ওলাই যোৱা নাই হি বহুত দিনৰ পৰা কৈছে যে অকনমান কতো কৰবাত ওলাই যাওঁ হেখত ভাবিলো অকনমান তাক ওচৰতে পাৰ্ক এখনৰ পৰা ফুৰাই আনো এয়া হি আমি নলবাৰী পাই গলোহি আৰু নলবাৰী কোনোবাই চাই আছে যদি এই জায়গাখিনি এটো চিনি পাবই হয়নে নহয় আসলতে যোৱা বছৰ গৰমৰ বন্ধত গৈছিলোঁ আমি ঘৰলৈ মোৰ মাৰ ঘৰলৈ মানে আমাৰ চিকুৰ মামাকৰ ঘৰলৈ এবাৰ তেনেকৈ যোৱা সুবিধা মিলা নাই বিশেষ অসুবিধাৰ কাৰণে সেই গতিকে তাৰ মনটো বৰ বেছি ভাল নহয় এয়া আমি আহি পালো ৰয়েল গাৰ্ডেন এখন পাৰ্ক হয় সৰু চিলড্ৰেন পাৰ্ক হয় আৰু বিবাহ ভৱনো লগতে আছে দেই তাতে আহিলো আহি এফালে টিকেটটো লৈ ললো টিকেটটোৰ কথা পাহৰিয়ে গৈছিলোঁ লৰাজনে আৰু আহি বাইদেউ মাতি দি গৈছে তাৰ পিছত এয়া ভিতৰৰ পৰিৱেশটো অকনমান আপোনালোকক দেখুৱাই দিম এতিয়া আন্ধাৰ হোৱা নাই একচুয়ালি হৈছে আৰু আন্ধাৰ হোৱাৰ পিছত অকমান বেছি ভাল লাগিব আসলতে কি হয় লৰা ছোৱালী বিলাকে অকনমান যদি ওলাই যাবলৈ পায় মনটো বহুত বেছি ভাল পায় আসলতে আমি মাজে মাজে অকনমান ওলাই যোৱাটো আমাৰ নিজৰ কাৰণে আসলতে খুবেই জৰুৰী আমাৰ মনটো আসলতে সুস্থ থাকে নহয় জানো কিন্তু কেতিয়াবা এনেকুৱা হয় কাম কৰি ইচ্ছা নোযোৱা হৈ যায় বিছনাখনহে মানে ভাল লাগে তেনেকুৱা হয় দেই আপোনালোকৰ হয় নে বাৰু কবচোন কিন্তু লৰা ছোৱালীৰ দাবী মানিবই লাগিব আমি তেওঁলোককো সুখী কৰিব লাগিব মাজে মাজে ফুৰাবও নিব লাগিব বিশেষকৈ সামাৰ ভেকেশন বুলি ক'লেতো আৰু ফুৰিব নাপালে মনটো বহুত বেছি বেয়া কৰে আমাৰো তেনেকুৱা আছিল আগতে গৰমৰ বন্ধ বুলি ক'লে কেৱল মামা ঘৰ মেইন গৰমৰ বন্ধ হওক বা বছৰেকীয়া পৰীক্ষাত যেতিয়া ঠাণ্ডা দিন আহে ঠাণ্ডাৰ বন্ধ হওক মামা ঘৰ একদম মেইন কোন এনেকুৱা আছিল বাৰু মামা ঘৰ বুলি ক'লে আৰু খুব এক্সাইটেড হৈ থাকে কমেন্ট কৰিবচোন দেই আৰু এফালে দেখিছেনে ইয়াতে মানে খুব ধুনীয়াকৈ কাৰ্পেট পাৰি দিয়া আছে আৰু ইয়াতে চেন্ডেল নিপিন্ধে খুব সাফা মানে ইয়াতে চেন্ডেল পিন্ধি পেলাই কোনেও নাহে আৰু আমাৰ চিকু চেন্ডেল খুলিলে আমিও খুলিম তাৰ পিছত খেলাত ব্যস্ত হৈ গ'ল হি বহুত বেছি এনেকুৱা একো নাই খেলা বস্তু কিন্তু যিখিনি আছে সেইখিনি খুব ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে আৰু সৰু বাচ্চাবিলাকে পুৰা সন্ধিয়া সময়ত খেলি থাকে খুব বেছি ভাল লাগে আৰু খুব ধুনীয়াকৈ মানে বস্তুবিলাক সাফাকৈ ৰাখিছে হেতু বস্তু বেছি ভাল লাগিছে গছৰ পাত পৰি আছে বাৰু তেনেকৈ একো নাই আৰু এফালে দেখিছেনে জুলনা আছে দুখনমান তাতেও বাচ্চাবিলাকে খেলি আছে মানুহ বহুত বেছি নাই হ'ব আৰু লাহে লাহে তাৰ পিছত আকৌ আমাৰ দেউতাকে খেলাই দি আছে তাক হি মানে ভাল পায় আৰু আমাৰ লগত বিশেষকৈ কৰবাত যাব পালে হি খুব বেছি ভাল পায় সেই গতিকে অকনমান উলিয়াই আনিলো আৰু এফালে দেখা পাইছে খুব ধুনীয়াকৈ লাইট বিলাক দি থোৱা আছে লাইট জ্বলাই দিলে এতিয়া আন্ধাৰ হৈ গ'ল আৰু ভাল লাগিছে কিবা এটা পৰিৱেশটো ভাল লাগিছে কিন্তু হঠাৎ কি হ'ল জানো মোৰ পেটৰ বিষটো একদম ধৰিলে নহয় আসলতে মোৰ গেছৰ প্ৰব্লেম বহুত বেছি আছে সেইকাৰণে মই বহি আছোঁ তাৰ পিছত ভাবিলো নাই ইয়াতে আৰু মই থাকিব নোৱাৰো একোৱে খোৱা নহল জানেনে কিবা এটা লৈ পেলাই ঘৰলৈ বুলি গুচি আহিলো মানে ধৈৰ্য নাই ইমানেই বেছি পেটৰ বিষ হৈ গ'ল ফুৰিবলৈ গ'লো বৰ বিশেষ একো এনজয় কৰাই নহ'ল